নমস্কাৰ, মই হৰিপদ চক্ৰৱৰ্তীয়ে সকলো অসমবাসী ৰাইজৰ লগতে আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মাঘ বিহুৰ উৰুকা আৰু মাজত মাত্ৰ এটা দিন বাকী আছে। আমি বিহুৰ প্ৰস্তুতি চলাইছোঁ, মাঘ বিহুৰ প্ৰস্তুতি। এতিয়া পিঠা পনা বনোৱা চলি আছে। এইটো হ'ল শুকান পিঠা বনোৱা হৈ আছে। এতিয়া আমি তিলৰ লাড়ুখিনি বনালোঁ অলপ আগতে, তাৰপিছত নাৰিকলৰ লাড়ু বনাইছোঁ। এইখিনি শুকান পিঠাখিনি বনাইছোঁ। তাৰপিছত আমি তেল পিঠা বনাম আৰু বিভিন্ন প্ৰকাৰৰ পিঠা থাকিব। উৰুকাৰ নিশা সকলোৱে এসাঁজ খোৱাৰ মানুহৰে আমি হাঁহ এটা আনি থৈছোঁ বাৰু, সময়ত দেখা যাব। সকলোৱে ইয়াৰে চৰকাৰী আৱাসীসকলে একেলগে মিলি আমি এসাঁজ খাম উৰুকাৰ নিশা। তাৰেই প্ৰস্তুতি চলোৱা হৈছে। বিহুটো আচলতে বিহু বুলি ক'লে আমি প্ৰাণৰ প্ৰাণ এই বিহুটি সকলোৱে আমি পৰম্পৰাগতভাৱে মানি আহিছোঁ আগৰে পৰাই। আপোনালোকে আহিব বিহু খাবলৈ, সকলোকে নিমন্ত্ৰণ জনালোঁ। সকলোৱে আহিব। ধন্যবাদ। আহিব।